নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক নতুন এটা ভিডিঅ'লৈ। আজি এটা কাহিনী ক'ম। কাহিনীটো হৈছে ভেলেণ্টাইন ডে'ৰ আৰু কাহিনীটো। আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব আৰু চেনেলটোৰ সৈতে সংযোগ হৈ থাকিবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াৰ লগতে কওঁ যে মই ভেলেণ্টাইন ডে' ছাপৰ্টো কৰা নাই বা অপচয় কৰা নাই। আচলতে মই ভেলেণ্টাইন ডে'ৰ আঁৰৰ কাহিনীটো কথাহে ক'বলৈ লৈছোঁ। যি কি নহওক আহক আৰম্ভ কৰোঁ। ভেলেণ্টাইন আছিল ৰোম দেশৰ বাস কৰা এজন ব্যক্তি, আজিৰ পৰা বহু বছৰ আগতে। আৰু তেতিয়াই সেই দেশত ৰজা আছিল, ৰজা ক্লডিয়াছ। আৰু সেই ক্লডিয়াছৰ এক ধাৰণা আছিল যে যুদ্ধত যেনেকৈ নহওক কিয় জয় কৰিব লাগে। আৰু তেওঁ ভাবিছিল যে যিসকল লোকে বিবাহ বা প্ৰেম কৰে সেইসকল লোকৰ শক্তি কমি যায়, যাৰ ফলত বিপক্ষৰ লগত যুদ্ধ কৰাত তেওঁৰ সৈন্যৰ জোৰ কমি যাব। সেই অনুসৰি নিয়ম হ'ল যে ৰোম দেশত কোনোৱে প্ৰেম কৰিব নোৱাৰে, আৰু কোনোৱে প্ৰেম কৰি ধৰা পৰে সেই ব্যক্তিক ফাঁচি দিয়া হ'ব। আৰু সেই প্ৰস্তাৱক সম্পূৰ্ণভাৱে বিৰোধ কৰি সম্পূৰ্ণৰূপে প্ৰতিবাদ কৰি গ'ল ভেলেণ্টাইনে। আৰু সেইবাবে তেওঁক কাৰাবাস দিলে। আৰু কাৰাবাস দিওঁতে তাৰে এজন কাৰাগাৰৰে কাম কৰা মানুহ এজনী জীয়ৰী আছিল। জীয়ৰীজনী বহুত ধুনীয়া আছিল, কিন্তু তাই দৃষ্টিশক্তি নাছিল। আৰু এইফালে ভেলেণ্টাইনে চকুৰ বিষয়ে কিছু জানিছিল। আয়ুৰ্বেদিক আছিল চাগে, ভালকৈ নাজানো। আৰু কিবাকে চিকিৎসা কৰি সেই ছোৱালীজনীক কাৰাগাৰৰ কাম কৰা মানুহজনৰ ছোৱালীজনীৰ চকুটা ভাল কৰিলে। তাৰপিছত ভেলেণ্টাইনৰ সেই ছোৱালীজনীৰ লগত প্ৰেম হ'ল। সেই কথাটো গম পালে ৰজা ক্লডিয়াছে। আৰু সেই কথাটো গম পোৱাৰ পিছত তেওঁ ভেলেণ্টাইনক ফাঁচি দিলে 14 ফেব্ৰুৱাৰীৰ দিনা। আজিৰ পৰা বহু বছৰ আগৰ ঘটনা। আৰু সেই তেতিয়াৰ পৰাই প্ৰথমতে ৰোম দেশত, তাৰ পৰা লাহে লাহে গোটেই বিশ্বতে এই ভেলেণ্টাইন ডে' পালন কৰা হয়। এইখিনিয়ে। আৰু পুনৰবাৰ কৈছে, মই ভেলেণ্টাইন ডে' সমৰ্থনো কৰা নাই বা বিৰোধিতাও কৰা নাই। কথাখিনি জনালোঁ। যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।